Hello everyone, স্বাগতম জনাইছো দৰকাৰী টিপছৰ এটা নতুন ভিডিঅ'লৈ। আজিকালি হঠাতে দেখিবলৈ পোৱা এবিধ স্বাস্থ্যজনিত সমস্যা হ'ল চুলি সৰা সমস্যা। চুলি এদিনতে সৰিব নধৰে আৰু বহু কাৰণৰ ফলতে চুলি সৰে। গতিকে আমি নজনাকৈ বহু আগৰ পৰাই প্ৰক্ৰিয়াটো আৰম্ভ হয়। প্ৰায়ে আমি শৰীৰৰ যত্ন লওঁতে চুলিখিনিৰ প্ৰতি উদাসীন হওঁ আৰু সুস্থ সবল চুলি পাবলৈ মানি চলিবলগীয়া নিয়মসমূহ এৰাই চলোঁ। যিদৰে প্ৰায় ক্ষেত্ৰতে আমাৰ দীৰ্ঘদিনীয়া অযত্নৰ ফলৰ বাবে চুলি সৰে, সেয়ে ইয়াক পুনৰ ঘূৰাই পাবলৈ নিশ্চিত যত্ন আৰু সময়ৰ প্ৰয়োজন হয়। গতিকে খন্তেকীয়া উপায়ৰ দ্বাৰা সৰা চুলি গজাব বিচাৰিলে নিশ্চয় সফল পাব নোৱাৰি। চুলি সৰা প্ৰধান কাৰণসমূহ: হৰমনৰ বিসংগতি যেনে এষ্ট্ৰজেন, ডাইহাইড্ৰটেষ্টৰন, থাইৰয়ড আদি; বিভিন্ন ধৰণৰ সংক্ৰমণ যেনে ফাংগল ইনফেকশ্যন, আইৰণৰ অভাৱত হোৱা অল্পশতা, শৰীৰৰ ওজন কমাবলৈ খোৱা বোৱা কমকৈ কৰা, বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধৰ পাৰ্শ্বক্ৰিয়া, অত্যাধিক শাৰীৰিক কষ্ট তথা পৰিশ্ৰম, মানসিক চাপ, প্ৰটিনজাতীয় খাদ্য কমকৈ গ্ৰহণ কৰা, চুলিৰ সঠিকভাৱে যত্ন নোলোৱা, প্ৰদূষিত পানী ব্যৱহাৰ কৰা, প্ৰদূষিত বাতাৱৰণ, চুলিৰ সৌন্দৰ্য চৰ্চাৰ নামত মূৰৰ ছালখনৰ তথা তুলিৰ ক্ষতিসাধন কৰিব পৰা বিভিন্ন দ্ৰব্য খোৱা ইত্যাদি। কেতিয়াবা ই বংশগতভাৱেও দেখা যায়। অতি বেছি চুলি সৰা সমস্যাটোক আয়ুৰ্বেদত খালিল্যতা নামৰ শিৰৰোগ হিচাপে গণ্য কৰা হৈছে। কেশমূলগত পিত্ত বিভিন্ন কাৰণত দূষিত হৈ থকা বাতদোষৰ লগত লগ লাগি চুলিবিলাক ইয়াৰ মূল অংশতে নষ্ট কৰি দিয়ে আৰু চুলি সৰা আৰম্ভ হয়। পিছলৈ দূষিত কফ আৰু ৰক্ত মিলি চুলিৰ মূল অংশ আৱৰি ধৰি সম্পূৰ্ণ বন্ধ কৰি দিয়ে, যাৰ ফলত চুলি নতুনকৈ গজিব নোৱাৰে। সেয়েহে পিত্তশামক আৰু পাচন প্ৰক্ৰিয়া সুচাৰুৰূপে চলাই নিব পৰা বিভিন্ন আহাৰ বিহাৰ আৰু ঔষধ ইয়াৰ বাবে ব্যৱহাৰ কৰা হয়। চুলি বেছিকৈ সৰিব ধৰিলে আমাৰ কৰণীয় কি? চুলি সৰাৰ প্ৰকৃত কাৰণ নিৰূপণ কৰি ইয়াৰ চিকিৎসা কৰিব পাৰিলে সোনকালে সুফল পাব পাৰি। আনহাতে আমাৰ অনাদৰৰ বাবে যদি চুলি সৰিব ধৰিছে, তেন্তে সঠিক উপায়েৰে তাক পুনৰ সুস্থ কৰিবলৈ যত্নপৰ হোৱাৰ দৰকাৰ। চুলি সৰাৰ কাৰণ যিহেতু বিভিন্ন, সেয়েহে ইয়াৰ চিকিৎসা উৎপাদন অনুসৰি বেলেগ বেলেগ হয়। তাৰে কিছুমান পদ্ধতি হ'ল: 1 নম্বৰ, স্থানীয় পদ্ধতি। ইয়াৰ বাবে কিছুমান ঔষধি গুণযুক্ত তেল মূৰত লগাব দিয়া হয়। ব্ৰহ্মধন তেল, ভৃংগৰাজ তেল, আমলখি তেল, ব্ৰাহ্মী তেল, জটাদি তেল আদি ইয়াৰ কিছুমান উদাহৰণ। গুৰুত্ব দিবলগীয়া কথাটো হ'ল যে ইয়াৰ কিছুমান অতি তীক্ষ্ণ গুণযুক্ত আৰু কিছুমান নিৰ্দিষ্ট চুলি সৰা ৰোগৰ বাবে ব্যৱহাৰ কৰা হয়। সেয়ে চিকিৎসকৰ পৰামৰ্শ লৈহে ইয়াৰ প্ৰয়োগ কৰা উচিত। 2 নম্বৰ, আভ্যন্তৰীণ চিকিৎসা। চুলি সৰাৰ কাৰণৰ ওপৰত ভিত্তি কৰি বিভিন্ন খোৱা ঔষধ সেৱন কৰিব দিয়া হয়। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা আৰু মানসিক চাপ নিয়ন্ত্ৰণ কৰিব পৰা ঔষধৰো প্ৰয়োগ কৰিবলগীয়া হয়। আমাৰ অমনোযোগিতাৰ ফলত বা চুলিৰ স্থানীয় বা সাধাৰণ সমস্যাৰ বাবে যদি সৰিব ধৰে, তেন্তে উপৰোক্ত আটাইবোৰ উপায়েৰে চুলিখিনি সুস্থ কৰি ৰাখি অকালতে সৰাৰ পৰা ৰক্ষা কৰিব পাৰি। কিন্তু যদিহে প্ৰয়োজনীয় যত্ন লোৱাৰ পিছতো অতি বেছি চুলি সৰিয়ে থাকে, সেয়ে আন শাৰীৰিক অসুস্থতাৰ বাবে ইয়া হ'ব পাৰে, তেতিয়া চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী। আমি আমাৰ চুলিখিনি শৰীৰৰ এক অন্যতম অংশ বুলি ভাবি যত্ন আৰু মৰম কৰিলে একোছা সুন্দৰ চুলিৰ অধিকাৰী হ'ব পাৰিম। তেন্তে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন বেল ক্লিক কৰিব।